ওয়েলকাম বন্ধুসকল, এক আছাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপুনি যেতিয়া কাৰোবাৰ লগত ফোনত কথা পাতি থাকে, তেনে অৱস্থাত তৃতীয় কোনোবাই যদি আপোনাৰ মোবাইলত ফোন কৰে, তেন্তে বিজি পায় নেকি? অৰ্থাৎ কলটো কানেকশ্যন নোহোৱাকৈ পোনে পোনে কাটি যায় নেকি? বন্ধুসকল, কেতিয়াবা আমি কোনো বন্ধু বান্ধৱীৰ লগত ফোনত কথা পতাৰ সময়ত আমাক কয় যে মোৰ তাত আৰু এটা কল আহিছে, তই কলটো কাটি দে আৰু তোৰ লগত পিছত কথা পাতিম ৰ। বন্ধুসকল, এনেধৰণৰ কাণ্ড বহুতৰ লগত হৈ থাকে। আচলতে আমাৰ প্ৰতিটো মোবাইলত এনে এটা ছেটিং আছে বন্ধুসকল, যিটো অন কৰি দিলে কল বিজি থকা অৱস্থাটো আন এটা কল আহি স্ক্ৰীণত শ্ব' কৰিব, আৰু ছেটিংটো অফ কৰি দিলে কলত বিজি থকা অৱস্থাত তৃতীয় কোনো ধৰণৰ মানুহে যদি কল কৰে, কেতিয়াও কলটো নাহিব, স্ক্ৰীণত শ্ব' নকৰিব। গতিকে বন্ধুসকল, ইয়াৰ বাবে মই আজি এটা ভিডিঅ' আনিছোঁ, য'ত আপোনালোকে এটা হাইডেন ছেটিঙৰ বিষয়ে জানিব পাৰিব। বন্ধুসকল, এই ছেটিংটো প্ৰতিটো মোবাইলত আছে, মই 100% চিয়'ৰ। মোৰ মোবাইলটো চেমচাং কোম্পানীৰ হয়। আপোনাৰটোত যদি এই ছেটিংটো বিচাৰি পোৱা নাই, তেন্তে কমেণ্ট বক্সত মোবাইলৰ নাম আৰু মডেল নম্বৰটো জনাব, মই চলিউশ্যন দিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে, মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল বটনটো টিপি দিয়ক। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই ছেটিংটো অন কৰিবলৈ হ'লে আপোনাৰ যাব লাগিব পোনে পোনে আপোনাৰ মোবাইল যিটো ডাইলিং কেপেট আছে সেইটোত, আৰু ওপৰত দেখা পাব মোৰ নামৰ এটা অপশ্যন, সেইটোত ক্লিক কৰিব। কিছুমানত আছে তিনিটা ডট, থ্ৰী ডটত ক্লিক কৰিব, মোৰটোত আছে মোৰ, আৰু ইয়াত তলত ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত বন্ধুসকল তলত আন এটা অপশ্যন পাব, মোৰ ছেটিং, ইয়াত ক্লিক কৰিব। অ'কে, মোৰ ছেটিং। ইয়াৰ পিছত বন্ধুসকল ইয়াত দেখা পাব চিম কাৰ্ড। আপোনাৰ যদি দুটা দেখা পাব, ইয়াত এটা থাকিলে এটা দেখা পাব, আৰু তলত দেখা পাব কল ৱাইটিং নামৰ এটা অপশ্যন। বন্ধুসকল, এইটো ইনেবল কৰি দিলে আপোনাৰ মোবাইলত বিজি থকা সময়তো ফোন আহিব, আৰু আপুনি কি কৰিব, দুয়োটা চিমত এইটো ইনেবল কৰি দিব। এইটো ইনেবল কৰি দিলে আপোনাৰ মোবাইলত বিজি থকা সময়ত যদি কোনোবা বন্ধুৱে ফোন কৰে, তেতিয়া পোনে পোনে কলটো কানেকশ্যন হৈ যাব। অ'কে, তেতিয়া আপুনি কনফাৰেন্সতো কথা পাতিব পাৰিব। গতিকে এয়াই আছিল বন্ধুসকল আজিৰ ভিডিঅ'টো। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলখন। ধন্যবাদ।